নমস্কাৰ ৰাইজসকল, কি খবৰ? বহুত দিনৰ বিৰতি মূৰত ভিডিঅ' এটা বনাম বুলি আহিছোঁ মানে দেখিছে নাই, ক'লৈ আহিছোঁ? নদী ব্ৰহ্মপুত্ৰলৈ আহিছোঁ। কিছুমান হেৰাই যোৱা জেগা কিছুমান মনত পৰিছে মানে, চাই আহোঁগৈচোন বুলি তাকে আপোনালোকক নিজেও চাওঁ, আপোনালোককো দেখুৱাওঁ। চাবচোন এই বুটঘাট দেখিছে নাই, কি গতি কৰিছে নদী। তাকে ইয়াত আমাৰ পুৰণা বজাৰ দুখনমান আছিলে, পুখুৰী বজাৰ আৰু মংগলদৈ বজাৰ, তালৈকে গৈ আছোঁ। বুটঘাটত প্ৰথম এণ্ডিটো বুটঘাটৰ পৰা কৰিছোঁ আৰু ভিডিঅ'টো আৰম্ভণিটো। তাকে চাবচোন এই দেখুৱাওঁ কিনো হ'ল জেগাবিলাক। বহুত দিন, আজি 10 বছৰমান হ'ল জেগা নদীয়ে খাই শেষ কৰিলে একদম ভাঙি মেলি দিছে নাই। ক'ৰ পৰা আহি 5 কিলোমিটাৰ 10 কিলোমিটাৰ গুচি আহিল নদী। তাকে চাব দেই, দেখুৱাইছোঁ আগত গৈ লওঁ বাৰু, মংগলদৈ বজাৰখন চাওঁগৈ কিনো হ'ল জেগাবিলাক চাব। তাকে এইটুকুৰা জেগা চাওকচোন, এইটুকুৰা ৰাখি থৈছে না, মানে বালি পৰিলে কোনোবা এদিনা আকৌ খুন্দিয়াই পেলাই নি সেইফালে গড়া কাটি দিব। কেনেকুৱা জেগা কৰি থৈছে দেখিছে নাই। মোবাইলত ধৰিব পাৰিছে নে জানো ভিডিঅ'ত, কিন্তু দেখিলে বেয়া লাগে মানে জেগাবিলাক। এই আগৰ দিনলৈ মনত পৰি যায়। আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিয়ে গম পাব জেগাটো কেনেকুৱা আছিলে। তাকে বেয়া লাগে আৰু, মানুহ কিমান গাঁও আছিলে, ক'ত কোনোবা শদিয়া, কোনোবা জাগোন, এনেকৈ যাবলগীয়া হৈ গ'ল মানে। পৰিস্থিতি কৰিলে তেনেকুৱা, কি ক'ব আৰু। দেখা যাওঁ আগলৈ কিনো হ'ল চাওঁগৈ। এইখন গোটেইখন গাঁও আছিলে, গাঁও এখন পুখুৰী বজাৰ মানে গাঁও গুচি কি হ'ল দেখিছে নাই, গাঁও গুচি এখন মৰিশালি হ'লগৈ, মানুহ দুনুহ নাই ইয়াত। এখন আছিলে স্কুল দেখিছে নাই, এম ই স্কুল আছিলে এখন, এম ই স্কুল এখন আছিলে, LP স্কুল আছিলে, চব ভাঙি চিঙি অৱস্থা বেয়া কৰিলে নদীয়ে, দেখিছে নাই। এই মন্দিৰ ভাগ আছে ইয়াত, মন্দিৰ ভাগটো কি হ'ব ক'ব পৰা নাই এতিয়ালৈকে। এখন স্কুল, এখন আছিলে এম ই স্কুল, কি কৰিলে নদীয়ে পাই, দেখিছে নদীয়ে কি কৰিব নোৱাৰিব। এইখনতে আছিলে বজাৰ, শুকুৰবাৰ বজাৰ এখন আছিলে, দেখুৱাইছোঁ বাৰু বজাৰখন। ইয়াতে আছিলে শুকুৰবাৰ বজাৰখন দেখিছে। এতিয়া নদী যেনেকৈ আহিলে ভাঙি, এতিয়া বজাৰখন শেষেই হৈ গ'ল। বজাৰ নাই আৰু শুকুৰবাৰ বজাৰতে, উপায় নাই, কি কৰিব। তাকে আৰু এখন এইফালে পশ্চিমলৈ মংগলদৈ বজাৰখন আছিলে, সেইখনলৈকো যাওঁচোন, সেইখনো কি গতি হৈছে, কেনেকুৱা কৰিলে জেগাটো। তাকে চাই যাবচোন ভিডিঅ'ত দেই, দেখুৱাইছোঁ আৰু মনত পৰিলে মানে। তেতিয়া সৰুতে আহোঁ বজাৰত দেউতাহঁতৰ লগত, এতিয়া সেই বজাৰ অস্তিত্ব নাইকিয়া হৈ থাকিলে, জেগা নাই। মংগলদৈ বজাৰখন অলপ পিছলৈ নিলেগৈ বাৰু, আগলৈ। তাকে পুৰণা বজাৰখন দেখুৱামগৈ বাৰু, চাবচোন। 2000 years later. এইবিলাক গোটেই গাড়ী মানুহ বাৰী আছিলে, এইবিলাক দেখিছে নাই, গোটেই মানুহ পলাই পতং দিলে, নদীৰ পাতত থাকিব নোৱাৰি। এই দে মানে ইমান ডাঙৰ বাৰী আছিলে ইয়াত, চব শেষ কৰি দিলে নদীয়ে। মংগলদৈ বজাৰ, ইয়াতে মংগলদৈ বজাৰখন আছিলে, এইফালে নদী দেখিছে নাই, একদম নদীৰ মাজত পৰি গ'ল এতিয়া মংগলদৈ বজাৰ। কি ক'ব, নদীয়ে কি কৰি দিয়ে ন, মানুহ জীয়াই থকা টান কৰি পেলাইছে। ইফালে পুতি আহিছে মানে, ডিব্ৰুগড় ছাইডত পুতি আছে, ডিব্ৰুগড় ছাইডৰ পৰা মানুহ বহি আছে, আমাৰ এইফালে নদীয়ে ঠেলি আছে, এইফালে মানুহ আহি আছে। কি ক'ব, আমাৰ উত্তৰ পাৰত মানে আমাৰ মাটি নাই আৰু তেনেকুৱা গতি। দক্ষিণ পাৰৰ পৰা
গোটেই বালিচৰত চাব আজিকালি চব মানুহ দখল কৰি থ'লে। ইয়াত গোটেই নদীখনে গুচি আহিলে সেইফালে মানুহে মাটি ওলাই গৈছে, মানুহ বহি গৈছে আৰু সেইফালে উত্তৰ পাৰ মানুহ দক্ষিণ পাৰত সেইফালে বনাই আছে জেগা। নদীয়ে এফালে মাৰে এফালে তৰে তেনেকুৱা। এতিয়া নদীনো কোনে ভেটিব? আহে কাম। নদীখন আহিলে কিছু লোকৰ কাৰণে ভাল, কিছু লোকৰ কাৰণে মানে অভিশাপ। কিছুমান কাৰণে আকৌ বহুত ভাল। আকৌ নদী আহে মানে ভাল। বুজি পাইছে চাগে কথাটো কি ক'ব গৈছোঁ। নদী আহিলে পইচা আহিব ন, পইচা আহিলে জেপ ভৰিব। আছে তেনেকুৱা জানো, সেইলোকৰ কাৰণে ভাল। খালি আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে চেচ হয়। মাটি অকণ বাৰীকণ গ'ল বুলি ক'লেনো ক'ত আকৌ ল'ব পাৰে। তেনেকুৱা কি ক'ব, তেনেকৈ পৃথিৱীখন চলিব নে কি কয়? চলাবই লাগিব, জীয়াই থকা জীৱনকেইটা সংগ্ৰাম কৰিবই লাগিব। তাকে পুৰণা মংগলদৈ বোলা বজাৰলৈ আহিছিলোঁ। তাকে বজাৰচোন পাহৰি একোৱে এই বালিৰ মাজত দেখুৱাই দিছোঁ বাৰু, চাব। ইয়াৰপৰা 200 মিটাৰমান ওপৰত আছিলে বজাৰখন, বেছি দিন হোৱা নাই। আজি 8-10 বছৰমান হ'ল যোৱা। ইয়াৰপৰা কি গতি কৰিলে দেখিছে? ইয়াতে ডাঙৰ গছজোপা আছিলে ইয়াত বজাৰৰ মাজত, এইবিলাকতো একোৱেই নাই, অৰ্থহীন হৈ গ'ল জেগা। কি ক'ব আৰু, উপায় নাই ন। নদীটো আহিছেতো আহিবই। ইয়াতে বজাৰ মানে এইখিনি ভাবিলে কিবা হৈ যায় আৰু। এইবিলাক মানুহ ডাঙৰ ডাঙৰ বাৰী দেখিছে নাই কি গতি কৰিছে? তামোল গছ এৰি দিছে। এইবিলাকতো এনেকুৱা বাৰীটো বহুত ধ্বংস কৰিলে। ইয়াৰপৰা 10 কিলোমিটাৰ আগত আছিলে গাঁও, 10 কিলোমিটাৰ আগলৈকে আছিলে গাঁও। এনেকুৱা ডাঙৰ ডাঙৰ তামোল বাৰী মানে কিন্তু মানুহৰ ধৈৰ্য আছে বুলি সেইটো বহুত মানুহ সিফাল হৈ গ'ল। কোন ক'ত গ'ল নাপাত্তা। যাবই লাগিব, জীয়াইতো থাকিবই লাগিব নে কি? তাকে যাওঁগৈ, ভাবিছিলোঁ দেখুৱাম নেকি বুলি। ভাল চব শেষ নদী। তাকে বজাৰত সোমাওঁগৈ বাৰু, আগৰ বজাৰখনত চাবচোন। নদী কিনাৰৰ পৰা আহি ইয়াত পাতিলেহি বজাৰখন, দেখিছে নাই? এটা স্থাপন কৰিছে আৰু